আজি ভাবিলোঁ আপেলৰ ৰেচিপি এটাকে বনাওঁ। ফ্ৰিজটো খুলি আপেল দেখি পালোঁ আৰু এয়া আপেল ল'লোঁ আৰু এতিয়া মই আপেলকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। ভাবিছিলোঁ বাকলি গুচাই ল'ম, কিন্তু নাই, এনেকৈ দি দিলোঁ কুকাৰত পানী অকণমান দি পেলাই ঢাকনখন লগাই দিলোঁ আৰু মই 2টা চিটি আহিবলৈ দিছোঁ। 2টা চিটি মাৰিব দিলোঁ। তাৰপিছত আপেল এইখিনি মই বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। গুচাই মই মিক্সি জাৰ এটাত দিছোঁ। এইখিনি মই এতিয়া গ্ৰাইণ্ডিং কৰিলোঁ। গ্ৰাইণ্ডিং কৰি মই এইখিনি কেৰাহী এটাত দিলোঁ। তাৰ লগত চেনি আধা কাপ জোখৰ দিছোঁ আৰু ইয়াত মই দিম নেমু, এইটো আমাৰ বাৰীৰ নেমু, ইয়াৰ নেমু আধা চামুচ দিম। আধা চামুচ দি এনেদৰে কেৰাহীত লৰাই আৰু এইটো জেম হৈ গ'লগৈ। আমি ৰুটিৰ লগত খাম। এনেকৈ জেম বনাব পাৰি। আপুনি বটলত ভৰাই বেছি পৰিমাণৰ বনাবও পাৰে। মই অকণমান বনাইছিলোঁ ৰুটিৰ লগত খাবলৈ। আৰু যেতিয়া আঠাটো টান হৈ যায়, মানে বৈ নাহে, তেতিয়া আপোনাৰ জেমটো হৈ যায় খাব পৰা জোখৰ। এয়া মোৰ হৈ গ'ল। আৰু এফালে মই পুৰি বনাই ল'লোঁ আৰু পুৰিৰ লগত ভাবিছোঁ এয়া জেম লওঁ। আপোনালোকে ইচ্ছা কৰিলে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে। মই ফুড কালাৰ নাই দিয়া। ফুড কালাৰতকৈ মোৰ এইটো কালাৰে ভাল লাগে। আৰু এয়া মোৰ ৰেডি। আপোনালোকে ইচ্ছা কৰিলে বনাব পাৰে। তো আজিলৈ আহিছোঁ, বাই বাই।